নমস্কাৰ সকলোকে মোৰ অন্যটি ভ্লগলৈ বহুত দিন মই ভ্লগ বনোৱাই নাই। আজিৰ ভিডিঅ'টো খালি অলপ বেলেগ ধৰণৰ বনাইছোঁ, যিহেতু মেট্ৰিকৰ ৰিজাল্ট দিলে। আমাৰ গাঁৱৰ ওচৰৰে ভণ্টি এজনী পাছ কৰিলে, তাইৰে শুভেচ্ছা দিব গ'লোঁ। ফাৰ্ষ্টে ভিডিঅ'টো চাই লওক, ব'লক। তেনেকৈ পৰিবহণ কৰোঁ, আচলতে ভাল লাগে। এয়া হ'ল আপোনাৰ তোমাৰ নামটো কৈ দিয়া। জাহ্নৱী মুৰা। আৰু কি পঢ়িম বুলি ভাবিছা? আৰ্টছত পঢ়িবা। আৰ্টছত পঢ়ি তাৰপিছত এতিয়া কি কৰিম ভাবিছা? আৰ্টছত পঢ়ি নাৰ্ছিং পঢ়িবা। নাৰ্ছিং পঢ়াৰো ভালকৈ ন, ইমান ধুনীয়াকৈ পাছ কৰি গৈছে। আমি জাহ্নৱীৰ পিতৃ মাতৃৰ লগতো কথা পাতিলোঁ। তেওঁলোকে দিন হাজিৰা কৰে আৰু জাহ্নৱীও ইমান যে কষ্টৰ মাজতে যে মেট্ৰিক পৰীক্ষাটো সুখাতিৰে পাছ কৰিছে, সেয়াই তেওঁলোকৰ বাবে বহুতেই ভাল খবৰ। পিতৃ মাতৃৰ পৰাও আমি তেওঁলোকৰ মনৰ কথাবোৰ ল'লোঁ আৰু জাহ্নৱীয়ে যাতে জীৱনত আগুৱাই যায় তাকে আমি শুভেচ্ছা দিলোঁ। তাই কৰা কষ্টবোৰ যাতে দিঠকত পৰিণত হয় তাকে কামনা কৰিছোঁ। ভিডিঅ'টো কালি সন্ধিয়া কৰিছিলোঁ, সিহঁতৰ ঘৰলৈ কালি সন্ধিয়া গৈছিলোঁ। তাৰপিছত তাই বহুত মেধাৱী ছাত্ৰী হয়। তাইৰ নাম জাহ্নৱী মুৰা। মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে পাছ কৰি নিজৰ লগতে পিতৃ মাতৃলৈ আশাৰ পতোৱা কঢ়িয়াই আনিছে। তাই বহুত কষ্টৰ মাজেৰে পঢ়া শুনা কৰিছিল, আৰ্থিক অৱস্থা ইমান ভাল নাছিল। এইখিনিতে মই কথা এটা কওঁ যে আমাৰ সমাজত এই যে দৰিদ্ৰ নিম্ন শ্ৰেণীটোৰ প্ৰতিভা বিকাশৰ বাবে আমিতো তেওঁলোকক উৎসাহ জনাই আগুৱাই দিব লাগিব, নহয়নে বাৰু? তেওঁলোকে আচলতে ভয় কৰে সেইবাবে আমি তেওঁলোকক উৎসাহ দিব লাগিব, আগুৱাই যোৱাত সহায় কৰিব লাগিব, নহয়নে বাৰু? কোনটো দিশ ভাল বা কোনটো দিশ বেয়া সেয়া আমিয়েতো তেওঁলোকক দৃষ্টিমুখী কৰিব লাগিব। এইটো হয় বাৰু, আমাৰ গাঁৱত বহু ল'ৰা ছোৱালী পাছ কৰিছে, তেওঁলোককো মই শুভেচ্ছা জনাইছোঁ। কিন্তু মই অকল জাহ্নৱীকে কিয়নো ভিডিঅ'ত উঠালোঁ বা ভিডিঅ' বনালোঁ, তাইক এইবাবেই মই ভিডিঅ' বনালোঁ যে যাতে তাই আগুৱাই যাবলৈ প্ৰেৰণা পায়, উৎসাহ পায় আৰু তাই কৰা কষ্টবোৰ সংগ্ৰামবোৰ যাতে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে, এদিন পিতৃ মাতৃৰো নাম কৰিব পাৰে, সেইবাবে মই এই ভিডিঅ'টো বনালোঁ। আচলতে কিছুমান ল'ৰা ছোৱালী এনেকৈ সোমাই থাকে ন, যাতে তেওঁলোকক এটা ধুনীয়া প্লেটফৰ্মৰ আৱশ্যক হয় বুলি মই ভাবোঁ। সেইবাবে যিমান পাৰোঁ মই তাইক কথাবোৰ বুজাই দিছোঁ আৰু। টকা পইচাৰে সহায় কৰিব নোৱাৰিলেও আমি নিজৰ ফালৰ পৰা যিমান পাৰোঁ তাইক উৎসাহ জনাইছোঁ আৰু কথাবোৰ বুজাই দিছোঁ। তাই যিহেতু লক্ষ্য এটা বান্ধি লৈছে নাৰ্ছ পঢ়াৰ, নাৰ্ছ কৰিম বুলি, সেইবাবে নাৰ্ছ পঢ়িবলৈ কি কৰিব লাগিব আমি তাইক বুজাই দিছোঁ কথাবোৰ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ সামৰিছোঁ তেন্তে, বাই বাই।